নমস্কাৰ। 29 জানুৱাৰী বুধবাৰৰ ৰাশিফলটো মই আগবঢ়াইছোঁ। আজি মীন ৰাশি, শ্ৰৱণ নক্ষত্ৰ, সিদ্ধি যোগ চলিব, অমাৱস্যা তিথি। যিসকল লোক নতুনকৈ মোৰ এই চেনেলটোত ভিজিট কৰিব তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। ওম নমঃ শিৱায়, জয় মা কালী বুলি লিখিব। প্ৰথমে আহিব মেঘ ৰাশি। সোণালী ৰং 4 সংখ্যা, 9টাৰ পৰা প্ৰায় 11টা। অলপ চাই চিতি ল'ব। দিন আপোনাৰ মোটামুটি থাকিব। শৰীৰ অলপ লক্ষ্য ৰাখিব। অৰ্থৰ কিছু নাটনি দেখা যায়। ভ্ৰমণৰ ক্ষেত্ৰত বাধা দেখা যায়। আজি অলপ সাৱধান হ'ব। শ্বৰ্টকাট ৰাস্তা ল'ব। সকলোকে লগত লৈ আগবাঢ়ক। নিজৰ ভেলু বঢ়াব। বুদ্ধিমত্তাৰ প্ৰয়োগ কৰক। পাৰিবাৰিক দিশত ভালেই। চাকৰি ক্ষেত্ৰত ভাল। কোনো ডাঙৰ সিদ্ধান্ত ল'বলগীয়া হ'ব পাৰে। কৰ্ম সিদ্ধি হ'ব। আপোনাৰ দায়িত্ব বাঢ়িব। ব্যৱসায় দিশত ভালেই। ভাগ্যৰ সহায় পাব। বন্ধুৰ পৰা অলপ সাৱধান হ'ব। সন্তান ল'ব বাধ্য হ'ব পাৰে। আইনী কৰ্মত সফলতা পাব। বিদ্যাত ভাল। আপোনাৰ কোনো ইম্পৰ্টেণ্ট কাম সমাধা কৰি পেলাওক। নিজৰ হাতেৰে কাম কাজ কৰক। যিকোনো ক্ষেত্ৰত ডাউট নাৰাখিব। কোনো ক্ষেত্ৰত আপোনাৰ মনোযোগৰ অভাৱ দেখা যায়। এতিয়া আহিব বৃষ ৰাশি। ব্লু কালাৰ 3 সংখ্যা, 9টা 10ৰ পৰা 11টা। অলপ চাই চিতি ল'ব। দিন মোটামুটি ভালেই দেখা যায়। শৰীৰৰ কিছু সমস্যা দেখা যায়। খৰচ পাতি বাঢ়িব। গুপ্ত শত্ৰুতা বাঢ়িব পাৰে, লক্ষ্য ৰাখিব। আনে আপোনাক ব্যৱহাৰ কৰিব পাৰে। কোনো ক্ষেত্ৰত আনে আপোনাক অসুবিধাত পেলাব পাৰে। ওপৰ মহল ডাঙৰৰ পৰা বৰ এটা সহায় নাপাব। ভাগ্যৰ বৰ সহায় নহয়। ব্যৱসায় দিশত ভালেই। কিছু বাধা বিপত্তি বাঢ়িব পাৰে। অলপ সাৱধান হৈ আগবাঢ়ক। পাৰিবাৰিক দিশত নজৰ ৰাখক। প্ৰেমৰ দিশত ভাল। বিদ্যাত মনোযোগ দিয়ক। সন্তান সুখত ভালেই দেখা যায়। কিছু মানসিক চাপ দেখা গৈছে। আনে আপোনাক ডমিনেট কৰিব পাৰে, লক্ষ্য ৰাখিব। কোনো ভুল সিদ্ধান্ত আপুনি ল'ব পাৰে। আৱেগ নিয়ন্ত্ৰণ কৰিব। এতিয়া আহিব মিথুন ৰাশি। চকলেট কালাৰ 6 সংখ্যা, 9টা 30ৰ পৰা 11টা 30। অলপ চাই চিতি ল'ব। দিন আপোনাৰ ভালেই। অৰ্থৰ ক্ষেত্ৰত ভাল দেখা গৈছে। আপুনি মিঠা কথা ক'ব। আনক ডমিনেট কৰিব পাৰিব। প্লেনিং কৰি কাম কাজ কৰক। কথা বতৰা ক'বলগীয়া থাকিলে ক'ব। শৰীৰ ভালেই। ব্যৱসায় দিশত ভাল দেখা যায়। ভাগ্যৰ সহায় পাব। ভ্ৰমণৰ ক্ষেত্ৰত ভালেই। আপুনি আপোনাৰ কোনো মানুহ আপুনি চিনিব পাৰিব। অলপ নজৰ দিব লাগিব। দাম্পত্যত সুখ পাব। যিকোনো কাম কাজ খং ৰাগ দমাই ৰাখি কৰক।
প্ৰেমৰ দিশত বাধা, বিদ্যাত সাফল্য। আইনী কৰ্মত সমস্যা দেখা যায়, পৰিয়ালৰ সহায় পাব। কিছু ক্ষেত্ৰত গোপনীয়তাৰে কাম কাজ কৰক, প্ৰি প্লেনিং কৰি কৰক, পৰিস্থিতি মোকাবিলা কৰিব। এতিয়া আহিব কৰ্কট ৰাশি, ক্ৰীম কালাৰ হাত হেংখা, 9:30 পৰা 11টা, অলপ চাই চিতি ল'ব। দিন মোটামুটি চলিব। যিকোনো সমস্যা সমাধান কৰক। শৰীৰ মোটামুটি ভাল, অৰ্থৰ ক্ষেত্ৰত ভালেই দেখা যায়। মানসিকভাৱে সবল থাকক, কিছু মানসিক চাপ বাঢ়িব পাৰে। আপোনাৰ মনৰ কনফিডেন্স বঢ়াব, কিছু দায়িত্ব বাঢ়িব। ব্যৱসায়ত মধ্যমীয়া গতিত চলিব। ভাগ্যৰ সহায় পাব, আপুনি পজিটিভ থাকিব। পাৰিবাৰিক দিশ ভালেই দেখা যায়। আইনী কৰ্মত ভাল দেখা গৈছে। বিদ্যাত মনোযোগ দিয়ক। সন্তান সুখত ভাল। আপুনি আন মানুহৰ সহায় ল'ব। আপোনাতকৈ বয়সত সৰু লোকৰ পৰা অলপ সাৱধান হ'ব। আপোনাক কোনো ক্ষেত্ৰত হঠাৎ খং ৰাগ বাঢ়িব পাৰে, নিয়ন্ত্ৰণ কৰিব। এতিয়া আহিব সিংহ ৰাশি, ৰঙা ৰং 8 সংখ্যা, 9:30 পৰা 11:30, অলপ চাই চিতি ল'ব। শৰীৰ ভালেই, অৰ্থৰ ক্ষেত্ৰত অলপ নাটনি দেখা যায়। ভ্ৰমণত ভাল। আপুনি আজি খাটনি কৰিব লগা হ'ব পাৰে, পৰিশ্ৰম কৰিব লাগিব। কোনো লোকে আপোনাক ব্যৱহাৰ কৰিব পাৰে। আনৰ কোনো জামালাত নাযাব। পাৰিবাৰিকত ভালেই দেখা গৈছে। প্ৰেমৰ দিশত ভাল। ব্যৱসায়ত লাভ হ'ব। চাকৰিৰ ক্ষেত্ৰত অলপ চাই চিতি ল'ব। আপোনাক কোনো সহকৰ্মীৰ সহযোগিতা নাপাব পাৰে। আইনী কৰ্ম, বিদ্যা আদিত ভাল। সন্তান সুখ ঠিকেই দেখা গৈছে। আপোনাৰ কাম কাজত সফলতাৰ কাৰণে দেৰি হ'ব পাৰে। ভাগ্যৰ বৰ এটা সহায় নহয়। আনে আপোনাৰ ওপৰত ভৰসা কৰিব পাৰে। এতিয়া আহিব কন্যা ৰাশি, ব্লু কালাৰ 3 সংখ্যা, 9:30 পৰা 11:10, অলপ চাই চিতি ল'ব। পৰিয়ালৰ কনিষ্ঠজনৰ শৰীৰ খিয়াল ৰাখিব। অৰ্থনৈতিকভাৱে স্থিৰতা দেখা যায়। ভ্ৰমণত ভালেই। আপুনি টাৰ্গেট কৰি কৰ্মক্ষেত্ৰত আগবাঢ়ক। বৰ বেছি মানুহৰ লগত নাথাকিব। সৰু সুৰা কোনো সমস্যা আহিব পাৰে। আনৰ কথাত নাযাব আৰু আনৰ কথা নুশুনিব। অকলে নিজৰ জনত থাকক। ব্যৱসায় দিশত ভালেই। দাম্পত্য জীৱনত বৰ ভাল দেখা নাযায়। প্ৰেমৰ দিশত ভাল। পৰিয়ালৰ কৰ্তব্য পালন কৰক। আইনী কৰ্মত ভাল। বিদ্যাত কিছু বাধা দেখা যায়। ভাগ্যৰ সহায় নহয়। আপুনি ডেডিকেটেড হৈ কাম কাজ কৰক। আনৰ কথাত বিভূতিত পৰিব পাৰে। যিকোনো ক্ষেত্ৰত গভীৰভাৱে ভাবি চিন্তি কাম কাজ কৰক। এতিয়া আহিব তুলা ৰাশি, ব্লেক কালাৰ ব্যৱহাৰ কৰিব, 8 সংখ্যা ব্যৱহাৰ কৰিব। 9:30 পৰা প্ৰায় 11টা, অলপ চাই চিতি ল'ব। শৰীৰ মোটামুটি ভাল। ভ্ৰমণৰ দিশত ভাল নহয়। লক্ষ্য ৰাখিব। বিনিয়োগ আদি কৰিব পাৰে। পৰিয়ালৰ শৰীৰ নজৰ ৰাখিব। নতুন কৰ্মত আগবাঢ়ক। অফিচ কাছাৰীত নিজৰ কনফিডেন্স বঢ়াব। নিজৰ মতামত ৰাখক। ভাগ্যৰ সহায় পাব। কিছু বাধা বিপত্তি
আঁতৰিব। আপুনি এক্টিভ থাকিব আজি। শ্বৰ্টকাট ৰাস্তা ল'ব। ব্যৱসায়ত ভালেই। শত্ৰুক দমন কৰিব পাৰিব। দাম্পত্যত মোটামুটি চলিব। প্ৰেমৰ দিশত বাধা। সন্তানৰ ক্ষেত্ৰত ঠিকেই দেখা যায়। পৰিয়ালৰ লোকৰ মাজত হিংসা বাঢ়িব। যিকোনো ৰিস্ক আদি ল'ব পাৰিব। আপুনি কথা বতৰা ক্লিয়াৰ কৰি ক'ব। স্মাৰ্ট হ'ব। খৰখেদা কৰিব। কামৰ গতি বঢ়াব। এতিয়া আহিব বৃশ্চিক ৰাশি। ক্ৰীম কালাৰ 8 সংখ্যা 9:30 পৰা 11টা। অলপ চাই চিতি ল'ব। দিন বৰ ভাল নহয়। আপুনি লক্ষ্য ৰাখিব। আপোনাৰ কোনো সমস্যা বাঢ়িব পাৰে। শৰীৰ ভালেই। অযথা খৰচ পাতি হ'ব পাৰে। বিনিয়োগত ভাল নহয়। অৰ্থৰ ক্ষেত্ৰত অলপ চাই চিতি ল'ব। কোনো অবাঞ্ছিত লোকে আশে পাশে আপোনাক অশান্তি কৰিব পাৰে। ভ্ৰমণৰ দিশত ভাল। আনৰ কোনো জামালাত নাথাকিব। সমস্যা বাঢ়িব। আপুনি ধীৰে সুস্থিৰে কাম কাজ কৰক। ৰিস্ক নল'ব। কৰ্মক্ষেত্ৰত বৰ ভাল নহয়। আনৰ মতামত ল'ব। ব্যৱসায় দিশত ভাল। চাকৰি ক্ষেত্ৰত ভাল নহয়। পৰিয়ালৰ সহায় পাব। বিদ্যাত মধ্যমীয়া। সন্তান সুখত ভালেই। বন্ধু ভাগ্য ভাল নহয়। যিকোনো পৰিস্থিতি আপুনি চাইলেণ্ট হৈ হেণ্ডেল কৰক। আইনী কৰ্মত ভাল। আপোনাৰ ওপৰত আনে ভৰসা কৰিব পাৰে। ভাগ্যৰ সহায় পাব। আনে আপোনাক কোনো ক্ষেত্ৰত জগৰীয়া কৰিব পাৰে। লক্ষ্য ৰাখিব। এতিয়া আহিব ধনু ৰাশি। ব্লু কালাৰ 7 সংখ্যা প্ৰায় 9:30 পৰা 11:10। অলপ চাই চিতি ল'ব। শৰীৰ অলপ নজৰ ৰাখিব। অৰ্থৰ ক্ষেত্ৰত ভাল। ভ্ৰমণৰ দিশত বাধা দেখা যায়। আইনী কৰ্মত সমস্যা বাঢ়িব পাৰে। আপুনি টাৰ্গেট লৈ কাম কাজ কৰক। সফলতা পাব। কৰ্ম সিদ্ধি হ'ব। কাম কাজ পেলাই নাৰাখিব। শেষ কৰি পেলাওক। অলপ খাটনি কৰিব লগা হ'ব পাৰে। দাম্পত্য জীৱনত ভাল নহয়। প্ৰেমৰ দিশত ভাল। সন্তান ঠিকেই আছে। জ্ঞাতি শত্ৰুতাৰ পৰা অলপ সাৱধান হ'ব। ভাগ্যৰ সহায় পাব। আপুনি সংকল্পবদ্ধ হওক। নিজৰ ভেলু বঢ়াওক। কিছু ক্ষেত্ৰত সৰু সুৰা জামালা আহিব পাৰে। লক্ষ্য ৰাখিব। এতিয়া আহিব মকৰ ৰাশি। ব্লেক কালাৰ 6 সংখ্যা 9:30 পৰা 11টা। অলপ চাই চিতি ল'ব। দিন মোটামুটি থাকিব। আপুনি ধীৰ স্থিৰে কাম কাজ কৰক। কাম কাজত সন্তুষ্টি পাব। বেছি লোকৰ লগত নাথাকিব। শৰীৰ মোটামুটি ভাল। নিজৰ জনত থাকিব। ব্যৱসায় দিশত মধ্যমীয়া। চাকৰি ক্ষেত্ৰত ভাল দেখা যায়। পৰিয়ালৰ লগত দূৰত্ব বাঢ়িব পাৰে। লক্ষ্য ৰাখিব। দাম্পত্য জীৱনত ভালেই দেখা যায়। প্ৰেমৰ দিশত বাধা। আইনী কোনো কৰ্ম থাকিলে ভাল ফল পাব। আপুনি সাৱধানে কাম কাজ কৰক। অযথা সময় নষ্ট নকৰিব। কোনো জ্ঞাতিৰ পৰা অলপ সাৱধান হ'ব। এতিয়া আহিব কুম্ভ ৰাশি। সোণালী ৰং 4 সংখ্যা 9:30 পৰা 11:20। অলপ চাই চিতি ল'ব। দিন আপোনাৰ নৰ্মেল ভাৱে চলিব। শৰীৰ মোটামুটি ভালেই। পিতৃ শৰীৰ খিয়াল ৰাখিব। অৰ্থৰ কিছু নাটনি দেখা যায়। অযথা খৰচ পাতি হ'ব পাৰে। মানসিকভাৱে চাপ থাকিব। সন্তান সুখত ভাল। ভ্ৰমণ আদি কৰিব বিচাৰিলে কৰিব পাৰে। আপোনাক
দুশ্চিন্তা বাঢ়িব। আপুনি ধীৰে সুস্থিৰে আগবাঢ়ক, ৰিস্ক আদি নল'ব, বাধ্য ছাত্ৰ হৈ কাম কাজ কৰক, বৰ বেছি আশা প্ৰত্যাশা নকৰিব। ব্যৱসায় দিশত ভাল, পাৰিবাৰিক দিশ ভালেই। বিদ্যাৰ ক্ষেত্ৰত মনোযোগ বহাওক। আপোনাৰ কোনো সমস্যা আঁতৰিব পাৰে, নিজৰ ভেলু বঢ়াব। আনৰ কোনো জামালাত বৰ বেছি মূৰ নঘমাব। এতিয়া আহিব মীন ৰাশি। চকলেট কালাৰ 8 সংখ্যা, 9টা 30ৰ পৰা 11টা, অলপ চাই চিতি ল'ব। শৰীৰ মোটামুটি ভাল, অৰ্থ ক্ষেত্ৰত ভালেই। কোনো ক্ষেত্ৰত আপুনি নিজৰ মতত থাকক, গভীৰভাৱে ভাবি চিন্তি আগবাঢ়িব। সকলো লোকৰ সহযোগিতা পাব। ব্যৱসায় দিশত ভাল, বুদ্ধিমত্তাৰ প্ৰয়োগ কৰক, নিজৰ ক্ৰিয়েটিভিটি দেখাব। দাম্পত্য জীৱনত অশান্তি হৈছে, পৰিয়ালৰ বৰ এটা সহায় নাই, অনেক লোকৰ লগত থাকিব লগা হ'ব পাৰে। সন্তানৰ ক্ষেত্ৰত ভাল, বিদ্যাত মনোযোগ বহাওক, ভাগ্যৰ সহায় নাপাব পাৰে। আপুনি খৰধৰ নকৰিব। আন মানুহক ভৰসা কৰিলে আপুনি ঠগ খাব পাৰে, অলপ সাৱধান। আনৰ কোনো জামালাত সোমাই পৰিব পাৰে, এই ক্ষেত্ৰত নিজে লক্ষ্য ৰাখিব। আজিৰ দিনটো ৰাখিব ইমানেই। ধন্যবাদ।